ছোৱালী দেখিলে মন বাউলি হোৱা ল'ৰাজন প্ৰতিদিনে কলেজত যায় ঠিকেই কিন্তু পঢ়াৰ লগত তাৰ কোনো সম্পৰ্কই নাই যাৰ জীৱনত ডিকশ্যনেৰীত চিৰিয়াছনেছ নামৰ কোনো শব্দই নাই এইজনে হ'ল নিবিৰ কলেজলৈ অহাৰো মাত্ৰ এটাই কাৰণ ফান গোটেই কলেজখনৰ আটাইতকৈ নম্ৰ আৰু ষ্টুডিয়াছ ছোৱালী লাইব্ৰেৰী কিতাপ আৰু টিচাৰৰ বাহিৰে তাইৰ কাৰো লগত একো সম্পৰ্ক নাই शी इज द मोस्ट लवेबल गर्ल शी इज तारा ওই এইখিনি চাইছো এই বে কি কনাই ছোৱালী জালুকবাৰীৰ পৰা মোৰ এটা বস্তু আনিব লগা আছে তই জাষ্ট বস্তু ধৰি আহিবি হা পাগল হৈছ নেকি দেখা নাই তই মই পঢ়ি আছো কালি গোটেই ৰাতি চিনেমা চালো আৰু ইফালে মোৰ মাথাৰ বিষ এইবোৰ কৈ মোৰ ওচৰলৈ নাহিবি যা 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 ইয়াৰ পৰা যা নোৱাৰো মই একদম নোৱাৰো এইবোৰ কথা লৈ নাহিবি নোৱাৰো বিৰিয়ানী খোৱা মা নিবিৰৰ বেষ্ট ফ্ৰেণ্ড মধু খোৱাৰ কথা ক'লেই তাই সকলো পাহৰে ঐ অহা টাইমত লৈ আহিবি খানাপাৰাৰ পৰা কি ভিটামিন বি বিকি নিবিৰ আৰু মধুৰ বেষ্ট ফ্ৰেণ্ড বিকি আৰু গোটেই কলেজখনৰ ক্ৰাছ হৰিণী চাউনী আৰু দীঘলীয়া চুলিদাৰীৰে প্ৰিয়া মেম Good morning, ma'am. Good morning, students. Sit down. Respond to your roll numbers. Roll number 1. Present, ma'am. 2. Present, ma'am. 3. প্ৰেজেণ্ট মেম 4. প্ৰেজেণ্ট মেম 5. 6. Present, ma'am. 30. 31. প্ৰেজেণ্ট মেম 32. প্ৰেজেণ্ট মেম 33. প্ৰেজেণ্ট মেম নিবিৰ তই ক্লাছ এটেণ্ড কৰিছ আজি মেম আপোনাৰ ক্লাছ মিছ কৰিব মন নাযায় নহয় হয় নেকি বাইদেউ নিবিৰ আজিকালি ক'ত থাকে তোমালোকে জানানে নাই চিনেমা চাবলৈ যায় তাকো একদম কৰ্ণাৰ চিটত মেম আপুনিতো আছিলে কি কবে অঁ কাৰ লগত কেতিয়া শ্বাট আপ তোৰ কি হ'ল আকৌ বহ চ' এতিয়া আমি ক্লাছ ষ্টাৰ্ট কৰোঁ চেপ্টাৰ 5 টো ওলোৱা পেন কি হ'ল পাহৰিলোঁ লিখা থেংক ইউ মেম কি লিখিছ এইটো ইণ্ডাষ্ট্ৰি ৱাই হয় গৰু অ'কে ষ্টুডেণ্টছ আজিৰ কাৰণে ইমানখিনিয়ে হ'ব আৰু কালি নেক্সট চেপ্টাৰ ষ্টাৰ্ট কৰিম আৰু তোমালোকে এছাইনমেণ্ট কৰিছা ন কালি লৈ আহিবা মই ল'ম অ'কে নিবিৰ মুভি চাব যাবি নেকি কেতিয়া যাবি ছটাত ঐ নিবিৰ শুনচোন তই যে এইকেইদিন ক্লাছত আহি আছ কথাটো কি বে তইতো এনে ক্লাছত অহা ল'ৰা নহয় এইজনী চা শেষ আৰু নিবিৰে চাইলেণ্ট গাৰ্লত প্ৰেমত পৰিছে যেতিয়া শেষ আৰু এতিয়া চাইলেণ্ট গাৰ্ল আৰে তইচোন ক্লাছত নাহয় কেনেকৈ গম পাবি তাইক আমি চবেই চাইলেণ্ট গাৰ্ল বুলিয়ে কওঁ আৰু লাভ নাই ভাই তাইৰ কাৰণে তই নিজক চেঞ্জ কৰি লাভ নাই ক্লাছ কৰি ইমপ্ৰেছ কৰিব আহে মই ক্লাছ কৰি ইমপ্ৰেছ কৰিব অহা নাই নহয় হেঁপাহ পলুৱাই চাবৰ বাবে আহিছোঁ শেষ ভাই এই বল বে দেৰি হৈছে এনেকৈ থাকিবি নেকি ৰ না তাই ইমান চুপচাপ কিয় থাকে কিবাতো আছে আৰে তই পাগল হৈছ নেকি তাই ছোৱালীৰ লগত কথা নাপাতেই ল'ৰাৰ লগত মৰি গ'লেও কথা নাপাতে আৰু থাকে কেৱল সেই পপি আৰু ৰুমমেট ৰিয়াৰ লগত বুজি পালি আৰু কোনোবাই কিবা সুধিব গ'লেও ক'ব মোৰ বয়ফ্ৰেণ্ড আছে 3 বছৰ ৰিলেশ্যনশ্বিপত আছো বল এতিয়া বল যা যা তই যা মই অলপ পিছত আহি আছোঁ হা এই বাদ দে ইয়াৰ চাইলেণ্ট গাৰ্ল পপি তই চাইলেণ্ট হৈ যা বাই